শ্ৰদ্ধেয় ৰাইজ, ডংৰা আজাদ ক্লাবৰ আহ্বানত মাথো তিনিদিনীয়া কাৰ্যসূচীৰে আহি আছে ৰাজতিলক থিয়েটাৰ বামুণডুংৰা উচ্চতৰ মাধ্যমিক খেলপথাৰত। মাথো তিনিদিনীয়া কাৰ্যসূচীৰে 2, 3 আৰু 4 নৱেম্বৰ তাৰিখত সন্ধিয়া 7 বজাৰ লগে লগে আমাৰ ৰাজতিলক থিয়েটাৰ আৰম্ভ হ'বহি। ৰাজতিলক থিয়েটাৰৰ 3খন নাটক প্ৰণৱ বৰুৱাৰ পথভ্ৰষ্ট, অভিজিত ভট্টাচাৰ্যৰ মোৰ চকুৰে নাচাবা আৰু ধ্ৰুৱজ্যোতি শৰ্মাৰ মেডিকেল কলেজ। টিকেটৰ হাৰ নিচেই কম কৰি দিয়া হৈছে। VVIP মাথো 300 টকা আৰু VIP মাথো 200 টকা আৰু আজাদ চাৰ্কল মাথো 150 টকা আৰু মনোৰঞ্জন গেলাৰী মাথো 100 টকা। তো আমি ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হ'ল।